जिल्लानि आथियाबारियाव बीपीएफनि गुन्डागिरि मिस्ट्रिनि खामानि मावनाय सुबुंखौ बीपीएफनि सोद्रोमाफोरा बुनो नागिरनायनि अजद কাম কৰিছিলে ইয়াত মানে ঠিকাদাৰৰ মানে লেবাৰ এই ঠিকাদাৰৰ লেবাৰ যিজনে মিস্ত্ৰী বিলাকে কাম কৰিছিলে মিস্ত্ৰী কাম কৰা অৱস্থাতে ইয়াত আহি মানে বিপিএফৰ একাংশ মানে গুণ্ডাবিলাকে আহি ধনদাবী কৰে প্ৰাণেদি মাৰাৰ ভাবুকি দিয়ে बाक्सा जिल्लानि आथियाबारियाव आदर्श किशोरसालिनि एबा टयलेट लुबाय थानाय मिस्ट्रिखौ बीपीएफनि माखासे सोद्रोमाफोरा बुनो नागिरनायनि अजद सिखारदों साखाथिनि रायजोफोरा फोरमायथिनाय बादिब्ला रायजोफोरनि सुबिदानि थाखाय लुबाय थानाय आदर्श किशोरसालिनि खामानि मावबाय थानाय मिस्ट्रिनाव बीपीएफनि सानै सोद्रोमाफोरा गोबाव समनिफ्रायनो रां दाबिबोबाय थादों आरो बे रांखौ होआब्ला बुनो थाखाय हुमखि होबाय थादों होनना फोरमायथिदों बीपीएफ हान्जानि बेफोरबायदि गुन्डागिरि खालामनाय महन बर' आरो मुगेन बर'नि हेंथायै आथियाबारि पुलिस थानायाव गसर थिसननाय जायो बाक्सा जिल्लानि आथियाबारियाव बीपीएफ हान्जानि सोद्रोमाफोरा गुन्डागिरि खालामनाय रां दाबिनाय जाथायखौ लानानै ओनसोलनि रायजो राजाफोरा खुद्रिखांदों बेफोरबायदि दादागिरि खालामनाय आखल आखुखौ गारनो थाखाय खावलायनायजों लोगोसेनो बे जाथायनि सायाव नायबिजिरनो थाखाय पुलिस बिफानखौ खावलायदों আমাৰ আঠিয়াবাৰী দিল্লী বজাৰত এটা মানে আমাৰ মানে মডেল লেট্ৰিনৰ আঁচনি পোৱা হৈছে এই আঁচনিটো কাম কৰিছিলে ইয়াত মানে ঠিকাদাৰৰ মানে লেবাৰ এই ঠিকাদাৰৰ লেবাৰ যিজনে মিস্ত্ৰীবিলাকে কাম কৰিছিলে মিস্ত্ৰী কাম কৰা অৱস্থাতে ইয়াত আহি মানে বিপিএফৰ একাংশ মানে গুণ্ডাবিলাকে আহি ধনদাবী কৰে প্ৰাণেদি মাৰাৰ ভাবুকি দিয়ে ঠিক তেনেকুৱাৰ কাৰণে পৰখি ৰাতি মাৰপিট কৰাৰ লগে লগে মানে আমাৰ যি কেটা নেকি লেবাৰ ইয়াত কাম কৰি আছিল তেওঁলোকে লেবাৰ কেটা আছিল মাইনৰিটি লেবাৰ তেওঁলোকে ইয়াত মানে মাৰধৰ কৰাৰ কাৰণে ধনদাবী কৰাৰ কাৰণে তেওঁলোকে ইয়াত ভয়তে মানে এজাহাৰ দি তেওঁলোকে গুচি গ'ল এইখিনিয়ে এইটো এজাহাৰ মানে ইতিমধ্যে দিয়া হৈছে মিৰ্গেন বড়ো আৰু লগতে মোহন বড়ো এই ৰাইজৰ উচিত বিচাৰটো বিচাৰ কৰোঁ যেহেতু নেকি ৰাইজে মানে ভাল পায় সেই আমি বিচাৰ কৰাটো ভাল পাওঁ কাৰণ তেওঁলোকক ধৰি শাস্তি দিব লাগে সেই বিপিএফৰ ঠিক আগৰ মানে সেই এনেকুৱা চৰিত্ৰটোৱে আজিলৈকে বৰ্তমান তেওঁলোকে এৰিব পৰা নাই সেই আগৰ চৰিত্ৰকে আজিও লোকে দেখাই আছে ৰাইজৰ মাজত আমি হেতুক নিন্দা কৰোঁ সেইটো চৰিত্ৰ এৰি তেওঁলোকে ভাল লাইনত আহিব লাগে নাহাৰ কাৰণে আজি আমাৰ পাব্লিকৰ কাৰণে বহুত অসুবিধা হৈছে ক'বলগীয়া মোৰ এইখিনিয়ে লোক মুছলমান বুলিয়ে তেওঁলোকক এনেকৈ ব্যৱহাৰ কৰা হৈছে আগতে তেওঁলোকে এনেকুৱা মানে হেৰি বেলেগত কৰা দেখা নাই কিন্তু আমাৰ আঠিয়াবাৰীত আমি এইবাৰ প্ৰথম দেখা পালোঁ এনেকুৱা কাণ্ড কৰা বিপিএফ মানে মাইনৰিটিৰ প্ৰতি মৰম ৰাখা নাই নাৰাখাৰ কাৰণে আনে এইটো হৈছে